দেওবাৰে বিয়লি 3 মান বজাত ডিফুৰ লাংকুম হাবে টাউন হলত কাৰ্বি আংলঙৰ চৰকাৰী গাঁওবুঢ়াসকলৰ বিভিন্ন কাৰ্যব্যৱস্থা সন্দৰ্ভত এখনি কৰ্মশালা অনুষ্ঠিত হৈ যায়। উক্ত কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাং, সাংসদ অমৰ সিং টিছো, বিধায়ক বিদ্যা সিং ইংলেয়কে ধৰি চৰকাৰী গাঁওবুঢ়া আৰু গাঁৱলীয়া গাঁওবুঢ়াসকল উপস্থিত থাকে। কৰ্মশালাত বিশেষকৈ চৰকাৰী গাঁওবুঢ়াসকলৰ প্ৰকৃত কাৰ্যপন্থা, মাটিগৰাকীসকলৰ মাটি বন্দবস্তিৰ বাবে ডি ফৰ্ম পূৰণ কৰা, VCDC, TVC গঠন, গাঁৱলীয়া গাঁওবুঢ়াসকলৰ ভূমিকাক শক্তিশালী কৰা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত 3টা বিধানসভা সমষ্টিত 1 লাখকৈ মুঠ 5 লাখ ভূমিপট্টা 3 মাহৰ ভিতৰত বিতৰণ কৰা সন্দৰ্ভত আলোচনা কৰা হয়। মিছন বসুন্ধৰা ঠিক তেনেধৰণে আমি কাৰ্বি আংলঙত বসবাস কৰিছে তেওঁলোকৰ কাৰণে আমি যে ৰাজহুৱা হিচাপে আমি মাটিপট্টা প্ৰদান কৰিবৰ কাৰণে আজি আমি আলোচনা কৰিছোঁ আৰু সহজ পদ্ধতি সহজ ৰাস্তা কেনেদৰে কৰিব লাগে সেইটো আমি আলোচনা কৰিছোঁ। এইটো এটা কাৰ্যসূচী। 2 নম্বৰ কাৰ্যসূচীটো আছে আমাৰ ভিলেজ কাউন্সিল ডেভেলপমেণ্ট কমিটি আৰু লগতে ভিলেজ জুডিচিয়েল কাউন্সিল, এই দুটা কথালৈ আমি আলোচনা কৰিছোঁ। ভিলেজ কাউন্সিল ডেভেলপমেণ্ট কমিটিটো হ'ল নন ট্ৰাইবেল বিলাক। কাৰ্বি আংলঙত নন ট্ৰাইবেল বিলাক ভূভাগ এলেকা কেন্দ্ৰীয় চৰকাৰৰ পৰা যিবিলাকৰ আঁচনি টকা আহিব সেই টকাবিলাকক কাম কৰিবৰ কাৰণে আঁচনিবিলাক কৰিবৰ কাৰণে এই কমিটি গঠন কৰা আমি সিদ্ধান্ত লৈছোঁ। আৰু লগতে ভিলেজ জুডিচিয়েল কাউন্সিল, এইটো হৈছে ট্ৰাইবেল বিলাকৰ এলেকা ডেভেলপমেণ্টৰ কাম কৰিবৰ কাৰণে আমি আজি সিদ্ধান্ত লৈছোঁ। এইটো হ'ব ভিলেজ জুডিচিয়েল কমিটিটো হ'ব, সেইটো আমাৰ 500 to 1000 আৰু নন ট্ৰাইবেল এৰিয়াটো হৈছে ভিলেজ কাউন্সিল ডেভেলপমেণ্ট কমিটিটো হ'ব, সেইটো 3000 পৰা 5000 সেইটো জনসংখ্যা থাকিব লাগিব। এতিয়া 3 মাহৰ ভিতৰত টাৰ্গেট লৈছোঁ, আমি প্ৰত্যেক এলে সমষ্টিত আটাইতকৈ কম 1 লাখ, 5টা সমষ্টিত 5 লাখ হ'ব। ডিফুৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট, আসাম টাইমছ পোষ্ট।